নমস্কাৰ মই ছাত্ৰসকল যিসকল ছাত্ৰছাত্ৰী ক্লাছ 10 পৰীক্ষা 2023 বৰ্ষ মেট্ৰিক পৰীক্ষা দিবলৈ সাজু হৈছে সিহঁতৰ বাবে ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কিয়নো ছাত্ৰছাত্ৰীসকল তোমালোকৰ পৰীক্ষাৰ বেছি দিন নাই মাজত মাত্ৰ কেইদিনমানহে বাকী আছে ছাত্ৰছাত্ৰীসকল তোমালোকৰ মাজত আজি লৈ আহিছোঁ তোমালোকৰ ক্লাছ 10 অসমীয়া ছাবজেক্টখন কিয়নো আজি আমি অসমীয়া ছাবজেক্টখনৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিম 2023 বৰ্ষ মেট্ৰিক পৰীক্ষা আহিবলগীয়া কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন তথা কমন কুৱেশ্যন তোমালোকক দেখাই যাম অসমীয়া ছাবজেক্টখনৰ পৰা আশা কৰোঁ তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাই যাবা মনোযোগেৰে চাই যাবা ছাত্ৰছাত্ৰীসকল তোমালোকক যিকেইটা কুৱেশ্যন দেখাই যাম সেইকেইটা কুৱেশ্যনৰ মাজৰ পৰা তোমালোকৰ 2023 বৰ্ষ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিবলৈ বেছি সম্ভাৱনা আছে ছাত্ৰছাত্ৰীসকল তোমালোকৰ যিটো সূচীপত্ৰ আছে সূচীপত্ৰ যিটো তোমালোকৰ পদ্যাংশৰ 5 নম্বৰ অধ্যায় আছে দৃষ্টান্তৰ পাৰ্টিৰ লেখক হ'ল হৰিকৃষ্ণ ডেকা পৃষ্ঠা দিয়া আছে 22 দিয়া আছে ছাত্ৰছাত্ৰীসকল আজি আমি এই পাৰ্টিৰ পৰা এটা কমন কুৱেশ্যন অৰ্থাৎ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তোমালোকক দেখাই যাম 2023 বৰ্ষ মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকে সেইকেইটা কুৱেশ্যন মনোযোগেৰে চাই যাবা আৰু চেনেলটো যদি নতুন কৰি আহিছে তেনেহ'লে ছাত্ৰছাত্ৰীসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো চাই যদি ভাল পোৱা তেন্তে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ছাত্ৰছাত্ৰীসকল 23 পেজ নম্বৰ দি আছে তোমালোকে চোৱা হৰিকৃষ্ণ ডেকাৰ পৰিচয় এনেদৰে এটা কুৱেশ্যন আহিব পাৰে পৰীক্ষাত 1 মাৰ্কৰ কাৰণে যে হৰিকৃষ্ণ ডেকাৰ জন্ম কিমান চনত হৈছিল 1943 চনত হৈছিল আৰু তেওঁৰ জন্ম ক'ত হৈছিল তিনিচুকীয়াত হৈছিল তেওঁৰ জন্ম ছাত্ৰছাত্ৰীসকল এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এইটো আহি থাকে পৰীক্ষাত আৰু তোমালোকে এই কবিৰ এইখিনি পৰিচয়খিনি শিকি ল'বা বহুত ইম্পৰ্টেণ্ট হয় এইখিনি পৰীক্ষাৰ বাবে এইখিনি বহুত 1 মাৰ্কৰ কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক সোমাই থাকে এইখিনি ছাত্ৰছাত্ৰীসকল তোমালোকে এইখিনি পঢ়ি ল'লে ভিতৰৰ পৰা যিকেইটা কুৱেশ্যন কাটে তোমালোকৰ পৰীক্ষাত সেইকেইটা কুৱেশ্যন সুন্দৰভাৱে লিখিব পাৰিবা চ' তোমালোকে এই কবিৰ পৰিচয়খিনি শিকি ল'বা পৃষ্ঠা নম্বৰ 24 দিছে তোমালোকে চোৱা চমুত দিয়াৰ পৰীক্ষা তোমালোকে ক নম্বৰ কুৱেশ্যনটো কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছে ক নম্বৰটো শিকিবা কবিজনে নিজৰ ঘৰৰ পদূলিত ক'ত বিচাৰিছিল বহুত ইম্পৰ্টেণ্ট হয় ছাত্ৰছাত্ৰীসকল কুৱেশ্যন দুটা বহুত গুৰুত্বপূৰ্ণ হয় পৃষ্ঠা নম্বৰ 25 দিছে তোমালোকে চোৱা ইয়াৰ পৰা শিকিবা তোমালোকে 2 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় বহুত গুৰুত্বপূৰ্ণ হয় 2023 বৰ্ষ মেট্ৰিকৰ কাৰণে তোমালোকে চোৱা কি কৈছে সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কথা পাতিছে তোমাৰ নিজৰ কথাৰে লিখা পাওঁ কিবা 3 নম্বৰ কুৱেশ্যনটো বহুত গুৰুত্বপূৰ্ণ হয় বহুত ইম্পৰ্টেণ্ট হয় 4 মাৰ্কৰ কাৰণে দৃষ্টান্তৰ কবিতাটোৰ মূল ভাৱ লিখা এইটো আহি থাকে পৰীক্ষা ছাত্ৰছাত্ৰীসকল এইটো বহুত ইম্পৰ্টেণ্ট হয় পাছত কিবা তোমালোকে 7 নম্বৰ কুৱেশ্যনটো এইটোও বহুত গুৰুত্বপূৰ্ণ হয় 2023 বৰ্ষ মেট্ৰিকৰ কাৰণে তোমালোকে চোৱা কি কৈছে দৃষ্টান্তৰ কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া পাছত ইয়াত দিছে ব্যাখ্যা কৰা 8 নম্বৰত ব্যাখ্যা কৰা হৈছে ইয়াৰ পৰা শিকিবা তোমালোকে ক নম্বৰটো মৰিলে দা কৰিবলৈ এজনো মানুহ নাই এইটো বহুত ইম্পৰ্টেণ্ট এইটো আহি থাকে এইটো 2019ত আহি গৈছে মেট্ৰিক পৰীক্ষা ছাত্ৰছাত্ৰীসকল তোমালোকে এইটো ইয়াৰ পৰা শিকিবা ছাত্ৰছাত্ৰীসকল যিকেইটা কুৱেশ্যন দেখাই দিছোঁ তোমালোকৰ 2023 বৰ্ষ মেট্ৰিক পৰীক্ষাত এইকেইটা কুৱেশ্যনৰ মাজৰ পৰাই কাটিব ছাত্ৰছাত্ৰীসকল 100% কমন থাকিব চিয়'ৰ চ' তোমালোকে ভিডিঅ'টো চাই যদি ভাল পাইছা তেন্তে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা লাইক কৰি দিবা আৰু কমেণ্ট কৰি জনাই দিবা আৰু অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ